বাছৰাৰ চেউনি আদৰ্শ মধ্যমীয়া বিদ্যালয়ৰ আজি যোৱা 24/3/2019 তাৰিখত এখন সাধাৰণ সভা অনুষ্ঠিত কৰি আমি চেউনি আদৰ্শ মধ্যমীয়া ইংৰাজী বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবৰ কাৰণে এখন এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলক ৰাইজক লৈ অভিভাৱকসকলক লৈ এখন উদযাপন সমিতি আমি গঠন কৰিছিলোঁ আৰু সেই মৰ্মে আজি আহি আমি চেউনি আদৰ্শ মধ্যমীয়া বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবৰ কাৰণে উক্ত কমিটিটোৰ জৰিয়তে যেহেতু আমাৰ যথেষ্ট কাম কাজ কৰিবলগীয়া আছে সেই কাম কাজখিনি আগবঢ়াই নিবৰ কাৰণে সুবিধা হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ তাৰিখত আজি শুভ দিনত আমি চেউনি আদৰ্শ মধ্যমীয়া বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ বাবে এটি অস্থায়ী কাৰ্যালয় আমি উদ্বোধন কৰিছোঁ। এই ৰূপালী জয়ন্তী বৰ্ষৰ উদযাপন কাৰ্যসূচীত ইয়াৰ সকলো ৰাইজে অংশগ্ৰহণ কৰি আমাৰ ৰূপালী জয়ন্তী বৰ্ষ দুদিনীয়া কাৰ্যসূচী এই কাৰ্যসূচীত সৰ্বাংগ সুন্দৰভাৱে পৰিচালনা কৰাত সহায় সহযোগিতা আগবঢ়াব মই তাকে কামনা কৰিছোঁ। আৰু লগতে আমি ৰূপালী জয়ন্তী বৰ্ষটি আমি দুদিনীয়া কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচীৰে আমি যদিও চলাই লৈ যাব বিচাৰিছোঁ উদযাপন কৰিব বিচাৰিছোঁ, কিন্তু ইয়াৰ অন্তৰালত আমাৰ এটা মহান উদ্দেশ্য আছে যে এই অঞ্চলৰ শৈক্ষিক যিটো বাতাবৰণ সেই শৈক্ষিক বাতাবৰণটো আমাৰ উদযাপন ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ জৰিয়তে যাতে আমি সজাগতা অৱলম্বন কৰিব আমাৰ স্মৃতিগ্ৰন্থ এখন আমি উলিয়াবৰ কাৰণে ৰূপালী জয়ন্তী বৰ্ষৰ যিটো দুদিনীয়া কাৰ্যসূচী এই দুদিনীয়া কাৰ্যসূচীত স্মৃতিগ্ৰন্থ এখন উলিয়াব বিচাৰিছোঁ। গতিকে স্মৃতিগ্ৰন্থখনৰ আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ কিমান দূৰ সম্ভৱ হয় সেইখিনি কথা সময়ে ক'ব। গতিকে স্মৃতিগ্ৰন্থখনত আমাৰ এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলে সাহিত্যিকসকলে যথেষ্টখিনি ঐতিহাসিক বা ইতিবৃত্তৰ কথা এই অঞ্চলৰ আমি বহু নজনা কথা ইয়াত প্ৰতিবিম্বিত হ'ব। গতিকে মই আশা ৰাখিছোঁ এই অঞ্চলৰ শৈক্ষিক বাতাবৰণ প্লাছ ধৰ্মীয় সামাজিক অৰ্থনৈতিক সকলোখিনি ইয়াত বিষয় প্ৰতিফলন হ'ব বুলি মই ভাবিছোঁ আমাৰ স্মৃতিগ্ৰন্থত। গতিকে এইখিনিকে মই আশা ৰাখিছোঁ আৰু যিসকল ব্যক্তিক আমি ইতিমধ্যে স্মৃতিগ্ৰন্থৰ আৰ্টিকল বিচাৰিছোঁ তেওঁসকলক আমি অনুৰোধ কৰি আছোঁ যে আপোনালোকে আমাক এই আৰ্টিকলখিনি দি আমাৰ স্মৃতিগ্ৰন্থখন চলাই নিয়াত স্মৃতিগ্ৰন্থখন প্ৰকাশ কৰাৰ ক্ষেত্ৰত আমাক সহায় সহযোগ কৰিব। আমাৰ অবিভক্ত দৰং জিলা 1995 চনত উত্তৰ পশ্চিম প্ৰান্তৰ ঠিক সীমামূৰীয়া আমাৰ যি ওদালগুৰি আৰু বাক্সা আছে বৰ্তমান সেই সীমামূৰীয়া অঞ্চলত এই অঞ্চলৰ শিক্ষা অন্যান্য দিশত যিহেতু পিছ পৰি আছে, উচ্চ শিক্ষাৰ কাৰণে কোনো ব্যৱস্থা নাই। তেতিয়া 1995 চনত ইয়াতে ৰাইজে এই অঞ্চলৰ চিন্তাশীল ব্যক্তিসকলক লৈ এখন কাকাৰামাৰী চেউনি গাঁৱত চেউনি আদৰ্শ মধ্য ইংৰাজী বিদ্যালয় নামাকৰণ কৰি এখন মধ্য ইংৰাজী বিদ্যালয় স্থাপন কৰা হয় আৰু সেই বিদ্যালয়খনত আজি 25 বছৰ অৱতীৰ্ণ হয় আৰু 25 বছৰ অৱতীৰ্ণ হোৱা হেতুকে আমি এই অঞ্চলৰ ৰাইজক এটা সজাগতা আৰু উঠি অহা ল'ৰা ছোৱালীৰ এটা সজাগতা শিক্ষা দিশৰ সজাগতা অনাৰ কাৰণে আমি ৰূপালী জয়ন্তী পাতিছোঁ আৰু সেই ৰূপালী জয়ন্তীত আমি বিভিন্ন দুইদিনীয়া কাৰ্যসূচীৰে আমি পাতিব লোৱাত তাতে বিভিন্ন কাৰ্যসূচী লৈছোঁ। ইয়াত প্ৰথম দিনত আমাৰ যিসকল ইয়াৰ প্ৰাক্তন ছাত্ৰ তেওঁলোকৰ লগত অন্তৰংগ আলাপ, লগতে এই অঞ্চলৰ শিক্ষাত যিসকল আগুৱাই আছে, যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক লৈ পেলাই এটা শিক্ষাৰ দিশত এটা আলোচনা চক্ৰ আয়োজন কৰিছোঁ। লগতে দ্বিতীয় দিনা কাৰ্যসূচীত আমাৰ মুকলি সভাত বিভিন্ন শিক্ষাৰ দিশত অভিজ্ঞ বিশিষ্ট ব্যক্তিসকলক মাতি আনি অঞ্চলৰ ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰীসকলক যাতে শিক্ষাৰ দিশত কিছু ভৱিষ্যতে আগবাঢ়ি যাব পাৰে আৰু অনুপ্ৰেৰণা যোগাব পাৰে, ঠিক সেই দিশটো লোৱা হৈছে। লগতে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছোঁ যে বৰ্ধান্য যিবিলাক শিল্পী আছে ইয়াতে নৃত্য বিভিন্ন কৃষ্টি সংস্কৃতি বিভিন্ন জনগোষ্ঠীৰ সেই সকলোকো মাতি আনি আমি শোভাযাত্ৰা উলিয়াম বুলি ভাবিছোঁ আৰু সেই কাৰ্যসূচী আমি লৈছোঁ। গতিকে আমি আশা ৰাখিছোঁ এই অনুষ্ঠানৰ জৰিয়তে আমাৰ এই বিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ জৰিয়তে এই অঞ্চলৰ ৰাইজক তথা উঠি অহা ছাত্ৰ ছাত্ৰীক যাতে আমি এটা সজাগতা
দিশত আগবঢ়াই নিব পাৰোঁ, এটা অনুপ্ৰেৰণা দিব পাৰোঁ, সেইটো এটা দিশ আমি লৈছোঁ।